হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কাচকলৰ বাকলিৰ চাটনি। হয়তো কিছুমানে খাই পাইছে আৰু কিছুমানে খাই পোৱা নাই। বহুতেই ভাল লাগে খাই, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু এই চাটনিটো বনাবৰ কাৰণে দৰকাৰী বস্তুটো হৈছে ধনিয়া গুটি। মই 3 চামুচমান ভিজাই থৈ দিছোঁ, 15 মিনিটমান ভিজাইছোঁ। আৰু এই চাটনিটো ধনিয়া গুটিটো নহ'লে নহয়। আৰু এইফালে পানী গৰম হ'বলৈ দিছোঁ। পানীটো অলপ গৰম হৈছে, হোৱাৰ লগে লগে কাচকলৰ বাকলিখিনি মই দি দিম ইয়াতে। কাচকলৰ বাকলিখিনি কুটি লৈছোঁ, সুবিধাৰ কাৰণে পিচিব সুবিধা হ'ব। বাকলিখিনি এতিয়া মই 5-6 মিনিটমান বইল হ'ব দিম, তাৰপিছত নমাই দিম গোটেইখিনি। বইল হোৱা বাকলিখিনি মই দেখাই আছোঁ কিমান বইল হ'ব লাগে। আৰু বেছি বইল হৈ গ'লে মানে তুলতুলীয়া হৈ যায়, চাটনিটো খাবলৈ ভাল নালাগে। আৰু এইফালে জলকীয়া লৈছোঁ, বাকলি যিমান সেই হিচাপত লৈছোঁ মই, আপোনালোকে সেই হিচাপত লৈ ল'ব। আৰু ধনিয়া গুটি আৰু নহৰু। এতিয়া গোটেইখিনি পটাত পিচি ল'ম। মই পটাত পিচি ভাল পোৱাৰ কাৰণে পটাতে পিচিছোঁ, আপোনালোকে মিক্সিতো কৰিব পাৰে। মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ভিডিঅ', তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু মোৰ ভিডিঅ' যদি চাই ভাল লাগে আপোনালোকে প্লিজ লাইক এটা কৰি দিব। আৰু ইয়াতে মই নিমখ দি দিছোঁ। আৰু এতিয়া মই পিচিম গোটেইখিনি। আপোনালোক পিচাটো নেদেখুৱাব বাৰু, মোৰ দিগদাৰ হ'ব দেখুৱাবৰ কাৰণে, যিহেতু হাতত মোবাইলটো লৈ আছোঁ। আৰু এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ কিন্তু খুবেই টেষ্টি হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু বেয়া লাগে যদি কমেণ্টত ক'ব। আজিৰ ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।